পাকিস্তানৰ ওপৰত এক মুখ্য আঘাত খণ্ড বিখণ্ড হ'ব পাকিস্তান নিজকে এক স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিলে বেলুচিস্তানে অৱশেষত সত্য প্ৰমাণিত হ'ল পাকিস্তান বিভাজনৰ ভয়ংকৰ ভৱিষ্যৎবাণী সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতাৰ কৰা পাকিস্তান এতিয়া নিজেই ধ্বংস হোৱাৰ দিকে এক অভূতপূৰ্ব ঐতিহাসিক সিদ্ধান্তৰে মঙ্গলবাৰে নিজকে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিলে বেলুচিস্তানে সুদীৰ্ঘ দিন ধৰি পাকিস্তান চৰকাৰৰ শোষণৰ বিৰুদ্ধে সশস্ত্ৰ যুঁজ দি অহা বালুচ লিবাৰেন্স আৰ্মিৰ মুৰব্বী এক চৰকাৰী বিবৃতি যোগে এই ঐতিহাসিক ঘোষণা সম্পন্ন কৰে এফালে পাকিস্তান অধিকৃত কাশ্মীৰ অৰ্থাৎ পোকত চৰকাৰৰ বিৰুদ্ধে লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহিছে আৰু ঠিক তাৰ মাজতে বেলুচিস্তানৰ এই স্বাধীন ৰাষ্ট্ৰই ঘোষণাক ইছলামাবাদৰ নিদ্ৰা হৰণ কৰিছে পাকিস্তানৰ আটাইতকৈ ডাঙৰ প্ৰদেশ বেলুচিস্তান হাতৰ পৰা ওলাই যোৱাৰ লগে লগে এতিয়া চৰম দেউলীয়া হোৱাৰ দিকে গতি কৰিছে পাকিস্তান প্ৰদেশখনৰ এই চৰম সিদ্ধান্তৰ পিছতেই এতিয়া হাহাকাৰ লাগিছে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ব্যৱসায়ী আৰু ৰাজনীতিবিদসকলৰ মাজত তেওঁলোকৰ মতে এই স্বাধীনতা কেৱল এটা ৰাজনৈতিক বিদ্ৰোহ নহয় বৰঞ্চ ই পাকিস্তানৰ কঁকাল সম্পূৰ্ণৰূপে ভাঙি পেলাব কাৰণ পাকিস্তানৰ ব্যৱসায় বাণিজ্য আৰু উদ্যোগসমূহৰ সৰবৰাহ ব্যৱস্থা সম্পূৰ্ণৰূপে বেলুচিস্তানৰ যাতায়াতৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া যোগাযোগ ব্যৱস্থা অচল হৈ পৰাৰ বাবে সমগ্ৰ পাকিস্তানত খাদ্য আৰু সামগ্ৰীৰ নাটনিয়ে দেখা দিব পঞ্জাৱৰ উদ্যোগপতিসকলৰ স্পষ্ট সকিয়নি বেলুচিস্তানৰ আঁতৰি যোৱাৰ পৰিণাম যিকোনো যুদ্ধতকৈও অধিক ভয়াৱহ আৰু মাৰাত্মক হ'ব ধাৰত পোত খাই থকা পাকিস্তানৰ অৰ্থনীতি এতিয়া আইচিইউত ভৰ্তি হোৱাৰ নিশ্চিত হৈ পৰিছে বিশ্বজুৰি এতিয়া এটাই আলোচনা ৰাষ্ট্ৰ হিচাপে পাকিস্তানৰ দিন এতিয়া অতি চুটি হৈ পৰিছে নিজৰ কৰ্মৰ ফল এতিয়া নিজেই ভোগ কৰিবলগীয়া হৈছে পাকিস্তানে এফালে পোক আৰু আনফালে বেলুচিস্তানৰ এই বিদ্ৰোহ প্ৰমাণ কৰিছে যে পাকিস্তানে নিজৰ ভূখণ্ড ধৰি ৰখাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া ইছলামাবাদৰ ওপৰত যে পাকিস্তানে এই ধ্বংসলীলা কেনেকৈ চম্ভালে নিউজ ডেস্ক ৰিপৰ্ট ডি নিউজ টি নৰ্থ ইষ্ট